মায়ে বইল কৰিছে কণী, মায়ে বইল কৰিছে কণী, সকলোৱে বিহু বুলি এটা এটা খাই দিব শক্তি হ'ব বুলি। এই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তাৰ আগতে সকলো অসমবাসী ৰাইজলৈ মোৰ ফালৰ পৰা অসমীয়া নৱবৰ্ষৰ লগতে বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি চক পূজা পাতিছে, তালৈকে গৈ আছোঁ। খোজকাঢ়ি গৈ আছোঁ শ্বৰ্টকাট দি। এইফালে শ্বৰ্টকাট দি যাব পাৰি। এই তালৈকে গৈ আছোঁ। চক পূজাত কেনেকৈ কি আছে সকলো দেখাই থাকিম। ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাই থাকিব। মোৰ লগত আহিছে এইজন। কিবা এটা কৈ দে, গৈ পালেগৈ দেখুৱাম, চাই থাকিব। চক পূজাত কি কি ওলাইছে, কি কি নাই ওলোৱা দেখাই থাকিম। আৰু এইটো কিবা এনেকৈ পিঠিত বৰশী হেৰি কৰি ওলমাই নেকি, মই সৰুৰ পৰা ডাঙৰ হ'লোঁ আজিলৈকে সেইটো ভালকৈ দেখিয়ে পোৱা নাই। আজি চাম বুলি অকণমান সোনকালে ওলাইছোঁ আৰু তো চাই থাকিবা ভিডিঅ'টো। Lebih ekue na yun, boleh ya.